हेलो फ्रेंड्स आपलोगों पुनर्बार स्वागतम जनासो অসম মনোজ ইউটিউব চেনেলটোলে फ्रेंड्स আজি আমি কথা পাতিম গার্লফ্রেন্ড বয়ফ্রেন্ড হাজবেন্ড বা ওয়াইফৰ ফোন কল আপোনাৰ মোবাইলত কেনেকৈ শুনিব फ्रेंड्स এইটো ভিডিও আৰম্ভ কৰা আগতে আপোনালোকক জনাব খুজিছো যে এই ট্ৰিকটো অনলি জিও সিম ইউজাৰ্ছৰ কাৰণ হে বেলেগ যদি সিম আপোনালোকে ইউজ কৰিছে এই ট্ৰিকটো ৱৰ্ক ফ্ৰেন্ডস আপোনালোকে পোন প্ৰথমে যাৰ ফোন কল আপুনি শুনিব বিচাৰিছে তেখেতৰ মোবাইলটো লব মোবাইলটো লৈ পেলাই আপোনালোকে ডায়াল পেডখন ওপেন কৰিব ডায়াল পেডখন ওপেন কৰি আপোনালোকে ইয়াত এটা কোড এন্টাৰ কৰিব লাগিব কোডটো হৈছে *401* फ्रेंड्स আপোনালোকে 401* লিখি পেলাই আপুনি আপোনাৰ নম্বৰটো ইয়াত এন্টাৰ কৰি দিব মই আপোনালোকক দেখাবৰ কাৰণে মোৰ নিজৰ নম্বৰটো মই এন্টাৰ কৰি লৈছো एंटर কৰি লৈ পেলাই আপোনালোকে জিও সিমখন আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰি আপুনি ডায়াল কৰি দিব ডায়াল কৰি দিয়া লগে লগে আপোনালোকে কল ফৰৱাৰ্ডিং আপোনাৰ মোবাইলত এক্টিভেট হৈ যাব তাৰ পিছত আপোনালোকে তেখেতৰ ফোন কল আপোনাৰ মোবাইলত শুনিব পাৰিব फ्रेंड्स আপোনালোকক মই দেখাবৰ কাৰণে মোৰ নিজৰ ফোন কলটো নিজৰলৈকে এক্টিভেট কৰি লৈছো फ्रेंड्स पुनः नंबरत सक्रिय करा होइसे अब आपके नंबर के लिए बिना शर्त कॉल फॉरवर्डिंग सक्रिय है अनकंडीशनल कॉल फॉरवर्डिंग इज नाउ एक्टिव ऑन योर नंबर फ्रेंड्स তাৰ পিছত আপোনালোকে ফোন কাটি পেলাই আপোনালোকে তেখেতৰ ফোনটো তেখেতক দি দিব তাৰ পিছত আপোনালোকে যদি বিচাৰে তেনে হলে এই কল ফৰৱাৰ্ডিংটো আপোনালোকে ডিএক্টিভ কৰিবৰ কাৰণে তেতিয়া হলে আপুনি আকৌ তেখেতৰ মোবাইল ল'ব লাগিব তেখেতৰ মোবাইল লৈ পেলাই আপোনালোকে ডায়াল পেডখন ওপেন কৰিব ডায়াল পেডখন ওপেন কৰি পেলাই এটা কোড এন্টাৰ কৰিব লাগিব কোডটো হৈছে *402 তাৰ পিছত আপোনালোকে জিও সিমখন সিলেক্ট কৰি পেলাই ডায়াল কৰি দিব তেতিয়া লগে লগে কলটো আপোনালোকৰ ডিএক্টিভ হৈ যাব সাপোজ মই নিজৰ কলটোকে ডিএক্টিভ কৰিব বিচাৰিছো कॉल फॉरवर्डिंग আপোনাৰ নম্বৰত सक्रियहीन करा होइसे आपके नंबर के लिए बिना शर्त कॉल फॉरवर्डिंग निष्क्रिय कर दिया गया है अनकंडीशनल कॉल फॉरवर्डिंग हैज बीन डीएक्टिवेटेड ऑन योर नंबर फ्रेंड्स তাৰপিছত আপোনালোকে কলটো কাটি লৈ পেলাই আপোনালোকে তেখেতক মোবাইলটো দি দিব তাৰপিছত আপোনালোকৰ ডিএক্টিভ হৈ যাব फ्रेंड्स আজিলৈ আৰু ইমানে যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনে তেতিয়া হলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব फ्रेंड्स আকৌ আমি পুনৰ লগ পাম আন এটা ভিডিও লৈ তেতিয়ালৈকে বাই